फ्रेंड्स वेलकम बैक टू माय चैनल। आज आमार लिया बार्थडे হয় আমি এটা বাবাধান যাবলৈ ওলাইছো। আজি মোৰ বাৰ্থডে হয় সবে মোক আশীৰ্বাদ দিব যাতে মই ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰো দে। বাই বাই। আমি লগ পাই আছো আপোনালোকক ভিডিওটো অকমান কৰিম আপোনালোকে চাব ভিডিওটো। খালি ৰাতি 12টা বজাত কেক কাটিছিলো তাৰে অলপমান ভিডিও কৰি ৰাখিলো। লিয়াই আশা কৰি আছিল সাৰপ্ৰাইজ দিব বুলি মাজতে ভাবিলে তাই বোলে কোনো একো নাই আনা বুলি তাৰপিছত যেতিয়া গিফ্ট দুটা পালে তাই বহুত হেপি। হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়াৰ লিয়া হ্যাপি বাৰ্থডে টু ইউ। বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমি শুনা বহিনী মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি নোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা নাইবাৰ খোজে খোজে থাকিব মৰম আমি এতিয়া বাবাথানলৈ আহি আছোঁ। ঘৰত বাৰ্থডে নাপাতিলোঁ সেইকাৰণে ভাবিলোঁ বাবাথানলৈকে যাওঁ। এয়া আমি এতিয়া বাবাথান পাই গ'লোহি। আমি এতিয়া চাকি আৰু শৰাই কিনি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অথনি আহি পাই ভিডিঅ' কৰিবলৈ নহ'লে ভাগৰ লাগিলে সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া আমি যাবলৈ লৈছোঁ ডিনাৰ কৰিবলৈ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে। আৰু ভণ্টিয়ে কৈ আছে যে আমি ব্লেক পিন্ধিছোঁ মানে দুজনী একেই হ'ল সেইটোকে তাই কৈ আছে। আমি ইয়াত পাই গ'লোহি চিলিং ষ্টেচন। গোলাঘাটত আছে যে চিলিং ষ্টেচন তালৈকে গ'লোঁ ভাবিলোঁ তাতে ৰাতিৰ সাঁজটো কৰি আহোঁ। এয়া আমি পাই গ'লোহি। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ভাল লাগিলে। সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা। ভিডিঅ'টো ইমানেই আছিলে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু সকলোৱে লিয়াক আশীৰ্বাদ কৰিব। বাই বাই।